মানে মোৰ ইমান ষ্টাডি নাই ৰাজনৈতিক ক্ষেত্ৰখনত মই মোৰ যি প্ৰতিবাদ মই চিনেমাৰ মাধ্যমেৰে কৰিব লাগিব যি ধৰণে কৰিম আৰু সহজ মানুহে বুজি পোৱাকৈ কৰিব লাগিব চিনেমা আৰ্ট এণ্ড কালচাৰৰ সেইটোৱেই মূল উদ্দেশ্য যে য'ত যিখন দেশত শিক্ষিত মানুহৰ সংখ্যা কম ফলক এখন তেওঁলোকে পঢ়িব নোৱাৰে তেওঁলোকক আমি আকাৰে ইংগিতে বুজাবলৈ চিনেমা সুন্দৰ মাধ্যম কিন্তু কথা হৈছে যে মই ইমান নাজানো ক'ত কি বৃদ্ধি হৈছে মোক যদি সঁচাই সোধে মই আলুৰ দাম কিমান এতিয়ালৈকে মই সেইটোৱে নাজানিম চাগে কাৰণ মই বজাৰ কোনোদিন নকৰোঁ গতিকে সঠিকভাৱে মই এতিয়া ক'ব নোৱাৰিম কিন্তু কথা হৈছে যে মোৰ কথা ইমানখিনিয়ে যে যিদিনাখনেই মই এই কথাটোৰ বিষয়ে গম পাম যে এনেকুৱা হৈ আছে মোৰ জাতিটোৰ মই কিন্তু অন্তত মাত এষাৰ মাতিম জানি ল'ম সুধি ল'ম নাজানা কথাটো জানি পেলাই ক'ম এতিয়ালৈকে মই যিকেইটা সমস্যা দেখিছোঁ ইমান বিশ্লেষণ কৰিব পৰা মোৰ ক্ষমতা নাই কিন্তু ইমানখিনি যিটো দেখিছোঁ যে আনএমপ্লয়মেণ্টৰ সমস্যাটো কিন্তু সঁচাকৈ বৰ সাংঘাতিক ভয়ংকৰ স্থিতি হৈছে কাৰণ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি গৈয়ে আছে আশা কৰি গৈয়ে আছে যে এদিন চাকৰি হ'ব কিবা হ'ব যিখিনি মানুহে ঘোচ উৎকোচ দিব নোৱাৰে তেওঁলোকে চাকৰি পোৱা নাই তেওঁলোকে এতিয়াও সেই শিক্ষিত ল'ৰা ছোৱালীবিলাকে এতিয়াও সেই ক'ৰবাত গাড়ী চলোৱা গাড়ী চাফা কৰা কামেই কৰি আছে তো এইটো ক্ষেত্ৰত কিন্তু চৰকাৰে খুব এটা মন দিবলগীয়া কথা পোষ্ট নতুন ক্ৰিয়েট কৰিব লাগে আৰু এই বিনামূলীয়া খাদ্য দি থকা বা বস্তুটো অলপমান বন্ধ কৰিব লাগে সেইটো বস্তু কৰিলে কিন্তু জাতিটো আমাৰ আৰু এলেহুৱা হৈ যাব